নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৃষ্টি ধাৰাবাহিকত কিশোৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকী প্ৰকৃততে কোন, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, তেওঁ প্ৰেমৰ সম্পৰ্কত আছে নেকি, এই সকলোবোৰ জানিবলৈ হ'লে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। বন্ধু-বান্ধৱীসকল কিশোৰৰ প্ৰকৃত নাম হৈছে শান্তনু শইকীয়া। তেওঁৰ নিক নেম অৰ্থাৎ ঘৰত মতা নাম হৈছে সুমন। শান্তনু শইকীয়াৰ জন্ম হয় 1992 চনৰ 2 ডিচেম্বৰত। তেওঁ ঘৰ গোগামুখত। বৰ্তমানে তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। শান্তনু শইকীয়াৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক আৰু বায়েক আছে। তেওঁ স্কুলীয়া শিক্ষা কৰে গোগামুখৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰা। শান্তনু শইকীয়াই বৃষ্টি ধাৰাবাহিক কৰাৰ পূৰ্বে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল। তাৰ ভিতৰত হৈছে জোনাক এৰাবাটে আৰু তেওঁ কেইবাটাও অসমীয়া মিউজিক ভিডিঅ'ত অভিনয় কৰিছে। আপোনালোকে বাৰু বৃষ্টি ধাৰাবাহিকত কিশোৰৰ অভিনয় চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'ৰ সৈতে লগ হ'ম। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।